4,000 এতিয়ালৈকে আমি ৰেস্কিউ কৰিলো ন? নাই নাই, তাৰ ভিতৰত ফাৰ্ষ্ট টাইম এইটো। ফাৰ্ষ্ট টাইম ই যদি খুটে, এইটো হয় নিউৰটক্সিন। এইটো খুটিলে একো নিবিষায়, এনেকা লাগিব মানে কিবা এটা হ'ল, এনেকে পৰুৱা কামুৰিছে নিচিনা। নমস্কাৰ, নতুন এটা ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি এটা সাপ ওলাইছে, এটা বিশেষ এটা সাপ। আমাৰ ইয়াত খুবেই কম দেখা পোৱা যায় সাপটো। মাউণ্টেন পিট ভাইপাৰ এটা ওলাইছে। আমি এতিয়া যাওঁ ৰেস্কিউ কৰিবৰ কাৰণে। আগতে এবাৰ এজন মানুহক সাপটোৱে বাইট কৰিছিলে। আজি আমি এতিয়া উদ্ধাৰ কৰিব গৈ আছোঁ, ৰামনগৰত ওলাইছোঁ। বোলো যাওঁ, বহুত দিন পিছত ৰেস্কিউ কৰিব গৈ। ইয়াতে স্কুটিখন ৰাখি যাব লাগিব। ধুনীয়া গছ একদম। আমি এতিয়া ভিতৰ ৰাস্তা দি আহিছোঁ। আচলতে অকণমান ফৰেষ্টখনো দেখাম বুলি, সেইটো কাৰণে ভিতৰ ৰাস্তা দি আহিলোঁ আজি। অকণমান ফৰেষ্টখনো অকণমান দেখা দিওঁ। এইবিলাক প্লেণ্টেশ্যন হৈছে, ফৰেষ্ট ডিপাৰ্টমেণ্টে প্লেণ্টেশ্যন কৰিছে। এইটো খুব ভাল লাগিছে বাৰু দেই। এইটো আমাৰ ডিগবৈ ফৰেষ্ট ডিপাৰ্টমেণ্টে কৰিছে প্লেণ্টেশ্যনটো। ডাঙৰ হৈছে গছখিনি, খুব ভাল লাগিছে। আগতে যেতিয়া আমি ফাৰ্ষ্ট যেতিয়া NGO বিলাক কাম কৰিছিলোঁ, তেতিয়া আমি ইয়াতো প্লেণ্টেশ্যন কৰিছিলোঁ, গছ চছ ৰুইছিলোঁ। ইয়াতে আমি গছ গছনি ৰুইছিলোঁ। এতিয়া ফৰেষ্ট ডিপাৰ্টমেণ্টে এডপ্ট কৰিছে, ফৰেষ্ট ডিপাৰ্টমেণ্টেও গছ ৰুইছে। এইবিলাক হুলুং গছবিলাক ডাঙৰ হৈছে, খুব ভাল লাগিছে। এইটো কয় মাউণ্টেন পিট ভাইপাৰ। এই সাপবিলাক আগত নাছিলে, আচলতে আমাৰ পৰিৱেশ সলনি হৈছে। আমাৰ ইয়াত পায়, কিন্তু তথাপিও মানে নোলায়, খুব কম ওলায়। মানে ইয়াক আজিলৈকে আমি এইটো ফাৰ্ষ্ট ৰেস্কিউ, আগতে ৰেস্কিউ কৰা নাই। এইটো মাউণ্টেন পিট ভাইপাৰ। আগতে দেখিছিল নাই এই টাইপৰ সাপ? মানে কি হ'ল, অকণমান মানে দেখাত অজগৰ টাইপৰ অকণমান সাপটো। সেইটো কাৰণে মানে সাৱধান। আৰু সাপ দেখিলে কেতিয়াও মানে ধৰিব নাযাব। মানে অজগৰ সাপো দেখিলে ধৰিব নাযাব। অজগৰ সাপটো যে বিষাক্ত নহয় বুলি ধৰিব নাযাব। আপোনাৰ যদি হাতত যদি মেৰিয়াই লয়, হাত ভাঙি দিবও পাৰে। তো সেইটো কাৰণে যিকোনো সাপ দেখিলে এখন ফটো মাৰি ৰাখিব বা আমাক ফোন কৰিব। ফোন নাম্বাৰটো আছেই। খুব ভাল লাগিলে। আৰু ৰামনগৰত আমি আগৰ পৰাই কাম কৰি আছোঁ। আজি আমাৰ 13 বছৰ হৈ গ'ল। আৰু ইহঁতি যিকেইটা ভাইটি আছে, গোটেইখিনি মানুহ আমাৰ চিনাকি। আমি একেলগতে আগতে গছ পুলি ৰুওঁ, আগতে জংঘলৰ মাজত যাওঁ। আৰু এনেকৈ মানুহখিনি সদায় মানে সজাগ হৈ থকাটো বিচাৰোঁ। খুব এখন ধুনীয়া জংঘল। আগত আজি সেই ৰাস্তাটোত মানে ছাইডত আমি আগতে গছ পুলি ৰুওঁ। এতিয়া বাৰু ফৰেষ্ট ডিপাৰ্টমেণ্টে সেইখিনি এডপ্ট কৰিছে। ফৰেষ্ট ডিপাৰ্টমেণ্টে আৰু গছ পুলি ৰুলে, ডিগবৈ ডিপাৰ্টমেণ্টে। এতিয়া গছখিনি বহুত ডাঙৰ ডাঙৰ হ'ল, হুলুং গছবিলাক। খুব ভাল লাগিছে আজি চাই পেলাই। মই ভাবোঁ যে ওচৰৰ মানুহখিনি সজাগ হৈছে। জংঘলত ইমান আজিকালি নকৰে ন, বহুত বুজিছে মানুহবিলাক। খুব ভাল, এনেকৈ বচাব লাগিব। কাৰণ এইখিনি বহুত ধুনীয়া হৈছে, গছখিনি ডাঙৰ ডাঙৰ হৈ গ'ল, ধুনীয়া লাগিছে। এইখিনিয়ে কথা। ৱাইল্ড লাইফ থাকিলে মানে আমি থাকিম, সেইটো লাহে লাহে ৱাইল্ড লাইফ যেতিয়া খতম হৈ যাব, মানে তেতিয়া গম পাব মানে আমাৰ মানুহো বেছি দিন নাই দিয়া থাকিবলৈ। সেইকাৰণে ৱাইল্ড লাইফটো বচোৱাটো মেইন। এইটো থাকিব নোলাই নোলাই। মাউণ্টেন পিট ভাইপাৰ এটা এইটো ফাৰ্ষ্ট আমি ৰেস্কিউ কৰিছোঁ দেই ইয়াৰ পৰা। ডিগবৈত আগতে ওলাইছে, নোলোৱা নহয়। মানে এজন মানুহে এটা মানে ইণ্টাৰেষ্টিং এটা জমনিক ঘটনা আছিলে 3 বছৰমান আগতে। সি মানে পিছৰ পিনৰ পৰা গুই সাপ যেন লাগে ন, মানুহবিলাকে গুই সাপ বুলি সি হেৰি কৰি দিছিলে, ধৰি দিছিলে। পিছত তাক বাইট কৰিছিলে। বাৰু বিষটো চাগে নোসোমালে, ড্ৰাই বাইট আছিলে, সেইটো কাৰণে সি বাচি গ'ল। কিন্তু আজি আমি ফাৰ্ষ্ট টাইম এনেকৈ ৰেস্কিউ কৰিলোঁ। আৰু কাৰণ এইবিলাক বহুত বিষাক্ত সাপ হয়। মানুহে আচলতে সাধাৰণ মানুহে গম নাপায়। সাধাৰণ মানুহে এনেই ফটককৈ দেখিলে সাপটো ধৰক অজগৰ সাপ বুলি আহিব, পাইথন বুলি আহিব ফটককৈ দেখিলে। হয়, সেই তেনেকুৱা। বা কেতিয়াবা কিছুমান মানুহে আকৌ এইটো সাপটো দেখিলে অকণমান দেখাত আকৌ কি ক'ম, সৰু পোৱালি থাইকেট স্নেক টাইপৰ লাগে। সৰু যিটো থাইকেট স্নেক থাকে, প্ৰথমতে কালাৰটো মানে বগা হৈ নাযায়তো, এনেকুৱা টাইপৰ হৈ থাকে, সেই যেনো লাগে।
তো সেই তেনেকুৱা আৰু আমাৰ এইবোৰ এৰিয়াত আছে আছে আৰু বহুত ডিস্কভাৰে হোৱা নাই আমাৰ ইয়াত আচলতে দিহিং পাটকাত আৰু ইমানেই এনেকুৱা ধৰণৰ বেলেগ বেলেগ স্পেচিছ আছে যিবিলাক ডিস্কভাৰ হোৱা নাই বা যিবিলাক মানে পেপাৰ কৰাই নাই মানুহ কৰা নাই ৰিচাৰ্চ কৰা নাই ৰিচাৰ্চ কৰিব পেপাৰ লিখিব লাগিব এই কথাটো ভেৰি ৰেৰ মানে আজিলৈকে আমি কিমান প্ৰায় আমি 3,000-4,000 এতিয়ালৈকে আমি ৰেস্কিউ কৰিলো ন নাই তাৰ ভিতৰত ফাৰ্ষ্ট টাইম এইটো ফাৰ্ষ্ট টাইম কৰি দিছে বুলি ভাবিছে মানুহ মাউণ্টেন পিট ভাইপাৰ আপোনালোকে নিশ্চয় দেখিছে চাওক কিদৰে মানে পাতৰ লগত মিল থাকে এই সাপটো আৰু এই সাপটো বহুত বিষাক্ত সাপ হয় নিউৰটক্সিন থাকে আৰু মানুহে কেতিয়াবা ফটককৈ সাধাৰণ ৰাইজে দেখিলে এইটো অজগৰ বুলিয়ে ভাবিব গতিকে অনুৰোধ জনাইছোঁ আপোনালোকে কেতিয়াও সাপ দেখিলে কেতিয়াও ধৰিবলৈ নাযাব এটা বহুত এটা বিষাক্ত সাপ হয় তো সেই গতিকে অনুৰোধ জনাইছোঁ চাওক আপোনালোকে সাপটো দেখাব বিচাৰিছোঁ এয়া দেখিছেনে ধুনীয়া হয় কিন্তু দেখা থাক এয়া আমাৰ এতিয়া গৰম দিনৰ আৰম্ভণি হৈছে আৰু এইটো ফাৰ্ষ্ট আমি ৰেস্কিউ কৰিছোঁ এইবছৰ 2025ত আৰু এইটো মাউণ্টেন পিট ভাইপাৰ আছিলে আৰু এনেদৰে আপোনালোকে সহায় সহযোগ কৰি থাকিব যিমান পাৰে প্ৰকৃতি সংৰক্ষণৰ ক্ষেত্ৰত যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব